নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু লকডাউন চলিয়ে আছে, 8টাৰ পৰা কাৰ্ফিউ দিছে, তথাপিতো আমি অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ। এতিয়া 3টা চাৰে 3টা বাজিল আৰু লগতে ক'ত ক'ত যাই আছোঁ আপোনালোকক মই দেখুৱাই আছোঁ আৰু মোৰ লগত আপোনালোকে থাকিব আৰু আপোনালোকক মই লৈ যাম। ক'ত ক'ত যাই আছোঁ এতিয়া নকওঁ, অলপ অলপ দূৰত যাই আছোঁ। আমি কেইটা যাম, তাৰপিছত ঘূৰিম, কি কি কিনিম চবখিনি দেখাম। তো বলক মোৰ লগত, আমি এতিয়া যাম। হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা বহুত কিবা কিবি ল'লোঁ বৰপেটাৰ আমি বজাৰৰ পৰা কিবা কিবি ঘৰত যাই দেখুৱাই আছোঁ সেই কি লৈছোঁ। আৰু এতিয়া আমি বিশালত যাম। বিশাল আহি পালোঁ আৰু বিশালত গাড়ীবোৰ থৈ দিলোঁ আমি। আৰু ইয়াতে এই মাখাৰ বম লৈছোঁ, বম আৰু দেখুৱাই এইটো হৈছে ছোৱালীৰ কাৰ্ড। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on. বিশালৰ পৰা ঘূৰি আহিলোঁ আৰু বাইক স্কুটিবিলাক ল'ম। আৰু এইবাৰ আমি আৰু ক'ত যাওঁ ইহঁতৰ লগত চাওঁ ৰ, দেখুৱাই আছোঁ। বস্তু দাঙি অৱস্থা নাই, এই মাখা দাঙি আনিছে। আৰু এইবাৰ এতিয়া কামৰূপ ভাণ্ডাৰত থবি বস্তু বহুত কিবা কিবি খাব দেই, গম পাইছোঁ এই মই ঠাণ্ডা। কি খাবা আৰু এই দুটা চাহ আহি পাইছে। ফাৰ্ষ্ট চাহ খাম আৰু এইখন দুটাই কিবা খাব, মছলা ডোচা খাব দুটাই, দেখুৱাই আছোঁ। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। তো গাইছ আমাৰ এতিয়া খোৱা দোৱা হৈ গ'ল। এইবাৰ আমি ঘৰত যাম আৰু লগতে চুনুই কিবা বান্ধিব দিছে, চাওমিন না কিনিব ঘৰলৈ। তাৰপিছত ঘৰত যাই আৰু আমি কি লৈছোঁ দেখাম, কি বম ল'লোঁ, কিয় ল'লোঁ, চবখিনি কৈ আছোঁ। ঘৰত যাই গৈ আছোঁ। তো গাইছ আমি মাখা লৈ আহিলোঁ। এইটো আনিছোঁ 1000 বাট্টা, এইটো আনিছোঁ ৰাইনো চুপাৰ 3 পেকেট। তাৰপিছত এইটো হৈছে লায়ন গ্ৰীণ চকলেট আৰু এইটো 1000 বাট্টা। আৰু এই মাখা হৈছে বিৰি বম বুলি কওঁ, আৰু কাই কি কয় নাজানো, মই কিন্তু আমাৰ ইফালে কিন্তু বিৰি বম বুলি কওঁ। তো এইখিনি আছে বস্তুখিনি বজাৰ কৰিলোঁ আমি বৰপেটা ৰোডত। মানে অলপ ধামাকা হ'ব, কিবা কিবি হ'ব, সেইটো কাৰণে বস্তুখিনি আনি থৈ দিলোঁ। আৰু যিহেতু পৰহিও অলপ কিবা কিবি ধামাকা আছে আমাৰ, সেইটোৰ কাৰণে বজাৰ কৰিলোঁ। আৰু ইহঁতে কিবা কিবি আনিছে আৰু মই আজি ভালদৰে দেখাব পৰা নাই, মোৰ মুখখন চলনা হৈ আছে, মানুহবিলাকে অলপ মানে কৰিব পাৰে ঘূৰি ফুৰাৰ কাৰণে, সেইটো কাৰণে। তো এইমাখা বজাৰ কৰিলোঁ বৰপেটা ৰোডত, কিবা কিবি খালোঁ, কামৰূপ ভাণ্ডাৰতো গ'লোঁ, সেইখিনি বজাৰ কৰিলোঁ, বিশাল গ'লোঁ। তো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ এৰিলোঁ, টাটা, বাই বাই।